What's up guys, welcome back to my another update. Andina যেনেকৈ মই বহুত কিটা আপডেট একেলগে দিও কিন্তু আজিৰ আপডেট এটা বিষয়ৰ ওপৰতে আছে। সো আপোনালোকে হয়তো সকলোৱে গম পায় যে সুমিলা ৰংহাংপি নামৰ এগৰাকী 12 বছৰীয়া ছোৱালী হেপ কৰি পিনে জুই জ্বলাই দিয়া হৈছিল। আৰু বৰ্তমান এটো জানিব পৰা গৈছে যে ছোৱালীজনী মৃত্যুৰ পূৰ্বে বলে গৰ্ভৱতী হোৱা নিউজটো কিমান সঁচা কিমান মিছা মই নাজানো। এই নিউজটো মই ফুকন ভাতকৰ ইনষ্টাগ্ৰামৰ ষ্টৰীৰ পৰা গম পাইছো। আপোনালোকে ভাবিছো কিমান নিৰ্যাতন কৰিছিল সেই ছোৱালী গৰাকী। আজি মই আপোনালোকক দেখুৱাম কোন সেলিব্ৰিটিয়ে কোন ইউটিউবাৰ চাইৰ হৈ মাত নিউজ চেনেল বিলাকেতো বেছি এটা মাতাই নাই। অসমৰ জনপ্ৰিয় ইউটিউবাৰ বিকাশ চেত্ৰীয়ে তেওঁৰ এটা ব্লগত সুমিলা ৰংহাংপিৰ হত্যাকাৰীৰ শাস্তিৰ দাবী উত্থাপন কৰে। আহক সেই ভিডিঅ'টোৰ সৰু এটা ক্লিপ আমি চাই লওঁ। আপোনালোকে নিশ্চয় গম পাই কেইদিনমানৰ কথা মই আন্দামানৰ পৰা আহিয়ে গম পাইছো যে সুমিলা ৰংহাংপি বুলি যিটো আমাৰ ভণ্টি মাত্ৰ 12 বছৰ। আপোনালোকে ভাবি চাওক মাত্ৰ 12 বছৰ ইমান সৰু কণমানি আমাৰ ভণ্টিজনী কেনেকুৱা এটা তাইৰ লগত কেনেকুৱা এটা অৱস্থা হৈছে, জ্বলাই দিয়া হৈছে বেয়া কাম কৰি। ভাবিলে কিবা এটা মনটো কেনেকুৱা লাগি যায় আপোনালোকৰ। ইমান সৰু ছোৱালী এনেকুৱা ধৰণৰ ঘটনা দেখাটো দূৰৰ কথা, শুনিলে মানে গান নোম শিয়ৰি উঠি যায়। মোৰ এটাই অনুৰোধ যে এই ঘটনাটোৰ উচিত তদন্ত হ'ব লাগে, শাস্তি নহয় তেওঁলোকক ফাঁচি দিব লাগে, যাতে এনেকুৱা ঘটনা যেন আৰু পিছত কেতিয়াও নহয়। আমাৰ বাইদেউ ভণ্টিৰ লগত এনেকুৱা ঘটনা কেতিয়াও নহয়। অকল অসম বুলি নহয়, আমাৰ ভাৰততে এনেকুৱা ঘটনা বহুত হৈ থাকে। আজি নহয় কিমান বছৰৰ পৰা হৈ আছে। এনেকুৱা ৰাক্ষস বুলি ক'ম মই, ৰাক্ষস এনেকুৱা ধৰণৰ দানৱ ওলাই নাহে। আৰু সেইকাৰণে ফাঁচি উচিতৰ ওপৰত উচিত, ফাঁচিতকৈ আৰু একো শাস্তি নাই। ফাঁচিতকৈ যদি বেয়া শাস্তি আছে সেনেকুৱা শাস্তি দিব লাগে। আৰু সঁচাকৈ বিকাশে ঠিকে কৈছে, ফাঁচিতকৈ যদি আৰু বেয়া শাস্তি আছে সেই শাস্তি দিব লাগে। আৰু এই ভিডিঅ'টো যদি আপোনালোকে চাব বিচাৰে সম্পূৰ্ণ ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ, গৈ পিনে আপোনালোকে চাই ল'ব। আৰু নেক্সট আছে ডিম্পু বৰুৱাক লৈ। ডিম্পু বৰুৱাই যদিও ভিডিঅ' বনোৱা নাই ইয়াৰ ওপৰত, তথাপি তেওঁ ফেচবুকত এটা পোষ্ট দিছিল আৰু তেওঁ লিখিছে যে জীৱনটো আৰম্ভণি হৈছিলহে তাইৰ, কিন্তু কলিতেই মোহাৰি শেষ কৰি দিলে তাইৰ জীৱন। আৰু কিমান দিনলৈ এনেধৰণৰ হত্যা ধৰ্ষণৰ বলি হ'ব নাৰীসকল। কেতিয়া সৃষ্টি হ'ব এখন পবিত্ৰ সমাজ য'ত নাৰীসকল সন্মান থাকে, কোনো মহিলাই ধৰ্ষণ নিৰ্যাতনৰ বলি হ'ব লগা নহয়। আশা কৰোঁ যাতে কণমানিজনীৰ হত্যা তদন্ত হওক আৰু দুখীয়ে কঠোৰ শাস্তি লাভ কৰক। আৰু এতিয়া আহিছোঁ বি বয়ছৰ ওপৰত। জনপ্ৰিয় ইউটিউবাৰ বি বয়ছে ইয়াৰ ওপৰত মাত মাতিছে, তেওঁ ভিডিঅ'ৰ জৰিয়তে মাত মাতিছে। আহক আমি তেওঁৰ ভিডিঅ'ৰ সৰু এটা ক্লিপ চাই লওঁ। मैं गवर्नमेंट को यही कहना चाहूंगा, आप लोग सजा दीजिए ऐसे लोगों को। आप लोग जब सजा देगा तब उनको पता चलेगा कि हाँ, इस काम को करने से हमें सजा मिलता है और ये काम करने में उसको डर रहेगा, उस काम को वो करने से डरेगा। आज इंडिया में ऐसे सारे केसेस क्यों है? रेप करके किसी को मार के फेंक के जाता है, ये सब केसेस क्यों ज्यादा है? आपको पता है? पता नहीं है। इसका रीजन सिर्फ ये है कि जिसने भी रेप करके मार के गया उनको सजा ही नहीं मिला आज तक। एक लड़की को रेप करके मार के जाए कोई फर्क ही नहीं है, मर जाने दो, कोई परवाह नहीं है लड़की की, मर जाए जहां पर भी मरे। बस ये कारण किस लिए है आपको पता नहीं ना? तो ये कारण है सिर्फ उनको सजा नहीं दिया। अगर गाइस आप सोच सकते हैं 12 साल की एक लड़की को हर दिन रेप करके परेशान करना, उनको कितना दुख हुआ होगा, उनको कितना दर्द हुआ होगा। आप सोच सकते हो? सोच के देखो एक बार। जो लोग लड़की है ना, उन लोगों को पता है कि कितना दर्द हुआ होगा उसको, कितना परेशान हुआ होगा उनको। इंसान इतना गिरे हुए कैसे हो सकता है? एक 12 साल की लड़की को रेप करके जब वो घर में जाना चाह रहा था तो उसको जिंदा जला दिया। क्या ऐसे लोगों को सजा नहीं मिलना चाहिए? क्या ऐसे लोगों को सजा नहीं देना चाहिए? क्या है वो एक गरीब घर की लड़की है इसलिए उसको हम लोग जस्टिस नहीं दे सकते? प्लीज आप सब इस लड़की को जस्टिस दिलाइए, प्लीज प्लीज। आप सबको मैं हाथ जोड़ के कहता हूँ कि जस्टिस दिलाइए। সো গাইস এই ভিডিঅ'টো যদি সম্পূৰ্ণ চাব বিচাৰে সো ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ, গৈ পিনে আপোনালোকে চাই লওক। ইয়াৰ পিছত আছে আইমি বৰুৱা। আইমি বৰুৱাই ইয়াৰ ওপৰত মাত মাতিছে, তেওঁ কি কৈছে আহক তেওঁৰ চাই লওঁ ভিডিঅ'টো। আমাৰ সমাজখনটো কেতিয়াও এনেকুৱা নাছিল। থৰ হৈ পৰিছোঁ বহু পৰ যে কি বুলি ক'ম আচলতে। মানে মানুহে কিদৰে এজনী ফুল কোমলীয়া ছোৱালী ইমান নিৰ্মমভাৱে জ্বলাই হত্যা কৰিব পাৰে। সেইটো পাৰিছে, আমি ইমানেই বৰ্বৰ হৈ গৈছোঁ যে এইবোৰ কথা আমাৰ অনুভৱেই নোহোৱা হৈছে এতিয়া। সেই অকণমানিজনীৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। সুমিলা ৰংহাংপি যিগৰাকী ছোৱালী মুখা পিন্ধাই এচামৰ মাজত শান্তিত থাকিব নোৱাৰিলে, অজান দেশত তাই শান্তিত থাকক। আৰু অসমৰ জনপ্ৰিয় ছিংগাৰ নীল আকাশে ইয়াৰ ওপৰত ফেচবুক পোষ্টৰ জৰিয়তে মাত মাতিছে। তেওঁ লিখিছে যে সুমিলা ৰংহাংপিৰ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদান কৰক। তেওঁ ইয়াৰ ওপৰত আৰু এটা পোষ্ট দিছিল ফেচবুকত, আপোনালোকে ভিডিঅ'টো পষ্ট কৰি পিনে পঢ়ি ল'ব। জনপ্ৰিয় ইউটিউবাৰ ফুকন পাঠকে ফেচবুক পোষ্টৰ জৰিয়তে ইয়াৰ ওপৰত মাত মাতে। অসমৰ আন এগৰাকী জনপ্ৰিয় গায়ক আচুৰ্য বৰাপাত্ৰই ইয়াৰ ওপৰত মাত মাতে। তেওঁ লিখিছে যে এনেকৈ আৰু কিমান দিন পাশবিকতাৰ পৰিচয় দিব মানৱ জাতি। অসমৰ জনপ্ৰিয় গায়িকা প্ৰিয়ংকা ভৰালীয়ে ইয়াৰ ওপৰত ফেচবুকৰ পোষ্টৰ জৰিয়তে মাত মাতে। আপোনালোকে ভিডিঅ'টো পষ্ট কৰি পিনে
পিনে ফেচবুক পোষ্টটো পঢ়ি ল'ব পাৰে। আন এগৰাকী জনপ্ৰিয় গায়িকা দীপলিনাইও ইয়াৰ ওপৰত মাত মাতে। তেওঁ লিখিছে যে ফেচবুকৰ পৰা কিছু বিৰতিত আছিলোঁ বিভিন্ন ব্যক্তিগত কাৰণত, কিন্তু আৰু নোৱাৰিলোঁ। সেই কণমানিজনীক লৈ আজি কিয় এটা ডাঙৰ আলোচনা হোৱা নাই আৰু বাকীখিনি আপোনালোকে ভিডিঅ'টো পষ্ট কৰি পিনে পঢ়ি ল'ব পাৰে। আৰু সকলোকে এটা কথাই কওঁ যে মই আপোনালোকে সকলোৱে সজাগ হওক। আপোনাৰ ভণ্টি বা আপোনাৰ ছোৱালীক চকু দি ৰাখিব। ইমান সহজতে বেলেগৰ ঘৰত মানে কাম কৰিবলৈ যাব নিদিব। এটা কথা কি জানেনে, আমি যিমানেই মমবাতি জ্বলাওঁ, যিমানেই আমি ধৰ্ণা দিওঁ, যেতিয়ালৈকে দেশৰ আইন কঠোৰ নহ'ব, যেতিয়ালৈকে এইবিলাক মানুহক ফাঁচি দিয়া নহ'ব, তেতিয়ালৈকে এইবিলাক হত্যাকাৰী, এইবিলাক মানে ৰেপ চেপ এইবিলাক হৈয়ে থাকিব। চ' গাইজ, আজিৰ ভিডিঅ'টো ইমানেই। যদি চেনেলটোত নতুন আছিল চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।